সময়ৰ কাম সময়ত কৰিব লাগে। পিছলৈ কৰিম কৈ পেলাই থব নালাগে। সময় গতিশীল, সময় কাৰো বাবেই ৰৈ নাথাকে। সময়ৰ সৎব্যৱহাৰ কৰি আমি আমাৰ দৈনন্দিন কাম কাজ কৰি যাব লাগে। যদি সময়ৰ সৎব্যৱহাৰ নকৰি আমি সময় অপচয় কৰোঁ, তেতিয়া সময়ে বহু দূৰ আগবাঢ়ি যাব আৰু আমি বহু পিছ পৰি ৰৈ যাম। সময়ৰ কাম সময়ত নহ'লে সময়ে এদিন আমাক চলাব আৰু আমি দৰ্শক হৈ এই জীৱনটোলৈ চাই ৰৈ যাব লাগিব। ৰাতিপুৱাৰ চাহ কাপৰ সৈতে মই চন্দ্ৰালীয়ে লাৰ্ণ উইথ চন্দ্ৰালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বুধবাৰ, আহাৰ মাহৰ 16 তাৰিখ আৰু লগতে জুলাই মাহৰ আজি প্ৰথম অৰ্থাৎ 1 তাৰিখ। আজিৰ জন্ম ৰাশি মীন আৰু সূৰ্য উদয় হৈছিল 4:38 আৰু সূৰ্য অস্ত যাব গধূলি 6:15। জীৱন মৰণৰ লগত যুঁজ দি থকা ৰোগীক চিকিৎসা কৰাই নহয়, তেনে লোকক জীৱন দান দিয়ে ডক্তৰসকলে। সেয়ে ভগৱান জ্ঞান কৰা হয় ডক্তৰসকলক। ডক্তৰসকলৰ আত্মসমৰ্পণ, ত্যাগ আৰু সততাৰ প্ৰতি সন্মান জনাবৰ বাবে আজিৰ দিনটোত অৰ্থাৎ 1 জুলাইত নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয়। একবিংশ শতিকাৰ এই 2020 আৰু 2021 চন দুটাত ডক্তৰসকলে সমাজৰ প্ৰতি পালন কৰা দায়িত্ব, তেখেতসকলৰ কৰ্মপৰায়ণতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা, মানৱীয়তাৰ ফলত বহু ৰোগী লগতে বহুকেইটা পৰিয়ালে সুস্থ জীৱন যাপন কৰিব পাৰিছে। COVID-19ৰ প্ৰথম আৰু দ্বিতীয় ঢৌত ডক্তৰসকলে যি ধৰণে আগুৱাই আহি কৰোনাৰ দৰে মহামাৰীৰ পৰা কৰোনাৰ যোদ্ধাসকলক সুস্থ কৰি যি নৈতিকতা আৰু সাহসিকতাৰ কাম কৰিছে, তাক সঁচাকে চেলুট দিবলগীয়া। কৰোনাৰ সময়ছোৱাত ডক্তৰসকল হৈ পৰিছিল কেয়াৰটেকাৰ, মটিভেটৰ, ফ্ৰেণ্ড, ফেমিলি আৰু বহু ভূমিকা পালন কৰাৰ উপৰিও বহু ডক্তৰে ৰোগীসকলক উৎসাহ দি বেমাৰক সূক্ষ্ম জ্ঞান কৰাৰ বাবে নাচ গান কৰি মনোবল বঢ়াইছিল, যি কৰ্মই সুফল দেখুৱাইছিল। কৰোনাক ভয় নকৰি সজাগ আৰু সচেতন হোৱাৰ বাবে বিভিন্ন ছ'চিয়েল মিডিয়া, নিউজ চেনেল আদিৰ যোগেদি গুৰুত্বপূৰ্ণ বাৰ্তা বিলাই এক মহত্বপূৰ্ণ কাম কৰিছে ডক্তৰসকলে। মাহ ধৰি বহু ডক্তৰে ঘৰমুৱা হোৱা নাই। পৰিয়ালৰ পৰা আঁতৰত থাকি অন্য পৰিয়ালকে নিজ জ্ঞান কৰি সুস্থ কৰি তোলাৰ বাবে সৰ্বস্ব উজাৰি দিছে কৰোনা ৰোগীসকলক। আজি নেশ্যনেল ডক্টৰ্ছ ডে দিনা আহক আমি আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক বহু শুভেচ্ছা জনোৱাৰ লগতে এই মহান কৰ্মৰাজিৰ বাবে চেলুট দিওঁ। আৰু COVID-19ৰ মহামাৰীৰ সময়ছোৱাত পৃথিৱীৰ ভগৱান স্বৰূপ ডক্তৰসকলে যি নিজৰ স্বাস্থ্যৰ কথা নাভাবি ৰোগীসকলক সুস্থ কৰিব পাৰিলে কিন্তু নিজক বচাব নোৱাৰিলে, সেইসকল মহান ব্যক্তিক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি নেশ্যনেল ডক্টৰ্ছ ডে। কিয় আজি 1 জুলাই তাৰিখটো স্পেচিয়েলি ডক্তৰসকলৰ নামত অৰ্পণ কৰা হৈছে জানিবলৈ নিশ্চয় মন গৈছে, নহয়নে? আজি দেশৰ প্ৰসিদ্ধ চিকিৎসক ডাক্তৰ বিধান চন্দ্ৰ ৰায়জীৰ শ্ৰদ্ধাঞ্জলি আৰু সন্মান দিয়াৰ অৰ্থে তেখেতৰ জন্ম আৰু পুণ্যতিথি সকলো ডক্তৰৰ হকে নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয়। তেখেতৰ জন্ম 1 জুলাই 1882 চন আৰু মৃত্যুও হৈছে 1 জুলাই 1962 চন। তেখেতে কলিকতা মেডিকেল কলেজৰ পৰা শিক্ষা পূৰ্ণ কৰি MRCP আৰু FRCS উপাধি লণ্ডনৰ পৰা লাভ কৰিছিল। 1911 চনৰ পৰা চিকিৎসা জীৱন আৰম্ভ কৰে যদিও কেইবছৰমান পিছতে তেওঁ ৰাজনীতিত মনোনিৱেশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীও হৈছিল। তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবে তেখেতক জনতাই আৰ্কিটেক্ট বুলিও কৈছিলে। পিছত
1961 চনত ডক্টৰ ৰায়ক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল। আজিৰ ভিডিঅ'টোত ইমানেই। লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিছেই। চেনেলটোৰ নিউ ভিউৱাৰসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। হেভ এ নাইচ ডে।